মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে প্ৰতিটো বিষয়ে নিয়মিতভাৱে অধ্যয়ন কৰি আছা। তোমালোকে সদায় নিজৰ মাজত উৎসাহ ৰাখি পঢ়া শুনা কৰি যাবা। যে উৎসাহ যেতিয়া আমাৰ মাজত থাকে তেতিয়া আমি কোনো কামেই ভাল ধৰণে কৰিব পাৰোঁ। যেনেকৈ তোমালোকৰ নিজৰ হবি বা চখৰ প্ৰতি উৎসাহ থাকে, ঠিক তেনেকৈ তোমালোকে পঢ়া শুনাৰ প্ৰতিও তেনেকুৱা এটা উৎসাহ লৈ পেলাই পঢ়িবা বুলি আশা ৰাখিছোঁ। লগতে আৰু এটা কথা কওঁ তোমালোকক, যে তোমালোকে নিজৰ হবি বা চখক কেতিয়াও অৱজ্ঞা নকৰিবা। পঢ়াৰ লগতে তোমালোকে নিজৰ হবি, যেনে কাৰোবাৰ হয়তো স্বৰচিত কবিতা আবৃত্তি কৰি কোনোবাই ভাল পাব পাৰে, কোনোবাই গল্প লিখি বা প্ৰবন্ধ লিখি, কোনোবাই অভিনয় কৰি বা কোনোবাই চিত্ৰ আঁকি ভাল পাব পাৰে। গতিকে এইবিলাকো তোমালোকে পঢ়াৰ লগতে আগুৱাই লৈ যাবা বুলি আশা ৰাখিছোঁ। আজি মই 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ 2য় অধ্যায় অৰ্থাৎ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম নামৰ পাঠটোৰ 1ম খণ্ডৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণ স্কিপ নকৰাকৈ মনোযোগেৰে চাবা। আৰু প্ৰশ্নোত্তৰসমূহ যদি তোমালোকে বহীত কৰা নাই তেনেহ'লে লিখি ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? এতিয়া উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহৰ কৌশল প্ৰয়োগ কৰিছিলে। এতিয়া এই ছবিখন তোমালোকে দেখিছা যে মহাত্মা গান্ধীয়ে প্ৰথম বেৰিষ্টাৰৰ বাবে তেওঁ বা ওকালতি কৰিবৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিলে। আৰু তাতেই তেওঁ কি হৈছিলে, বিভিন্ন বিখ্যাত লেখকৰ দ্বাৰা প্ৰভাৱিত হৈ পেলাই তেওঁ অহিংসা নীতি লৈছিলে। আৰু সেই সত্যাগ্ৰহ কৌশলটো তেওঁ দক্ষিণ আফ্ৰিকাতে প্ৰয়োগ কৰিছিল। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, নাটাল ইণ্ডিয়া কংগ্ৰেছ কোনে ক'ত গঠন কৰিছিলে? এতিয়া উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত নাটাল ইণ্ডিয়া কংগ্ৰেছ গঠন কৰিছিলে। এতিয়া দক্ষিণ আফ্ৰিকাত তেওঁ যেতিয়া থাকিছিলে, তেওঁ এটা ৰাজনৈতিক সংগঠনৰ জন্ম দিছিলে। সেইটোৰ নামেই আছিলে নাটাল ইণ্ডিয়া কংগ্ৰেছ। আৰু সেই সংগঠনটো তেওঁ দক্ষিণ আফ্ৰিকাত থাকোঁতেনেই জন্ম দিছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, ইণ্ডিয়ান অপিনিয়ন বাতৰি কাকতখন কাৰ? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া এই ইণ্ডিয়ান অপিনিয়ন বাতৰি কাকতখন হৈছে মহাত্মা গান্ধীৰ। এতিয়া ইণ্ডিয়ান অপিনিয়ন কাকতখনো তেওঁ দক্ষিণ আফ্ৰিকাত থাকোঁতেনেই তেওঁ এই কাকতখন উলিয়াইছিলে। এইটো কথা তোমালোকে জানি থ'বা। যেতিয়া চাউথ আফ্ৰিকাত তেওঁ বেৰিষ্টাৰ কৰিবলৈ যাওঁতে তাতেই তেওঁ সত্যাগ্ৰহৰ কৌশলো গ্ৰহণ কৰিছিলে। আৰু তাতেই তেওঁ ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকতৰ জন্ম দিছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিলে, সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। উত্তৰটো মই পাঠ কৰি দিছোঁ। সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, সত্যনিষ্ঠ হৈ কাম কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। ইয়াত আৰু এটা কথা লিখিবলৈ থাকি গৈছে, তোমালোকে সেইটো লিখি ল'বা যে গান্ধীৰ মতে সত্যাগ্ৰহ হৈছে এক আধ্যাত্মিক আন্দোলন। গতিকে সেই কথাটো তোমালোকে লিখি ল'বা যে গান্ধীৰ মতে সত্যাগ্ৰহ হৈছে এক আধ্যাত্মিক আন্দোলন। এইটো কথা তোমালোকে লিখি ল'বা। এতিয়া যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিলে, সেই তিনিটা হ'ল উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদ। এতিয়া উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিলে। এতিয়া ভূস্বামীসকলৰ যি ভূস্বামীসকলে যি শোষণ কৰিছিলে, সেই শোষণৰ বিপক্ষে তেওঁ সাধাৰণ কৃষকসকলৰ নেতৃত্ব প্ৰদান কৰিছিলে। আৰু খেৰাত গান্ধীয়ে কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতে চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিলে। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিলে। এতিয়া পোনপ্ৰথমে গান্ধীয়ে প্ৰথম এই তিনিটুকুৰা ঠাইতে তেওঁ কি কৰিছিলে, সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰিছিলে। চম্পাৰণ,
খেৰা আৰু আহমেদাবাদ। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চম্পাৰণত তেওঁ কি কৰিছিলে, ভূ শ্ৰমিকসকলৰ বিপক্ষে মানে নেতৃত্ব প্ৰদান কৰিছিলে সাধাৰণ কৃষকসকলৰ হৈ। আৰু খেৰাত কি কৰিছিলে, কৃষকসকলৰ খেতি যেতিয়া নষ্ট হোৱাৰ পিছতো চৰকাৰে যেতিয়া অকণো গুৰুত্ব দিয়া নাছিলে, সেই অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিলে। আৰু আহমেদাবাদত বঞ্চিত মিল মালিকসকলৰ হৈ মাত মাতিছিলে। এতিয়া এই ছবিখন মানে সত্যাগ্ৰহৰ সময়ত লোৱা এখন ছবি। এতিয়া তোমালোকে ছবিটো দ্বাৰা তোমালোকে ধৰিব পাৰিছা যে সেই সময়ত এটা কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। এতিয়া এইখিনিতে আৰু এটা কথা কওঁ তোমালোকক, যে ছবিবিলাক মই এইকাৰণে দেখাইছোঁ যে তোমালোকে ছবিৰ দ্বাৰা যাতে কথাখিনি ভাল ধৰণে ধৰিব পাৰে। এতিয়া এই ছবিবিলাক মই গুগলৰ পৰাই ডাউনলোড কৰি তোমালোকক দেখাব বিচাৰিছোঁ। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো কোনকেইজন বিখ্যাত লেখকৰ দ্বাৰা প্ৰভাৱিত হৈছিলে? এতিয়া গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো লিও টলষ্টয় আৰু থৰৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে। এতিয়া গান্ধীয়ে যেতিয়া মানে দক্ষিণ আফ্ৰিকাত আছিলে, এতিয়া দক্ষিণ আফ্ৰিকাত থাকোঁতেনে তেওঁ বিখ্যাত লিখক লিও টলষ্টয় আৰু থৰো কিতাপ পঢ়ি তেওঁ সত্যাগ্ৰহৰ মানে ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে। আৰু এই দুজন বিখ্যাত লেখকৰ দ্বাৰাই তেওঁ সত্যাগ্ৰহৰ ধাৰণাটো লৈছিলে। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া ঘূৰি আহিছিলে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি আহিছিলে 1915 চনত। এতিয়া এইখিনিতে আৰু এটা কথা তোমালোকে জানি থ'বা যে 1915 চনৰ 9 জানুৱাৰী তাৰিখে তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি আহিছিলে। এতিয়া এই 9 জানুৱাৰী তাৰিখটো তোমালোকে জানি থ'বা যে 9 জানুৱাৰী তাৰিখটো আমাৰ ভাৰতবৰ্ষত প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। যিদিনা মানে যিটো তাৰিখত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল আৰু সেই তাৰিখটোতে মানে কি হৈছে, প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। এইটো কথাও তোমালোকে জানি থ'বা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে? এই আইনৰ উদ্দেশ্য কি আছিলে? এতিয়া 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিলে। আৰু এই আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিলে। এতিয়া ৰাওলাট আইনখন 1919 চনত প্ৰণয়ন কৰা হৈছিলে। এতিয়া প্ৰথম বিশ্বযুদ্ধ সম্পৰ্কে তোমালোকে জ্ঞাত যে প্ৰথম বিশ্বযুদ্ধ 1914 চনত হৈছিলে। এতিয়া প্ৰথম বিশ্বযুদ্ধৰ পিছত আচলতে ভাৰতবৰ্ষক মানে কিছু ক্ষেত্ৰত সকাহ প্ৰদান কৰি বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পিছত তেওঁলোকে মানে যি ভাৰত ৰক্ষা বিধি নামৰ এখন আইন আছিলে, সেই আইনখন তুলি দিয়াৰ পৰিৱৰ্তে এখন কঠোৰ আইনহে প্ৰৱৰ্তন কৰিছিলে। সেই কঠোৰ আইনখনেই আছিলে ৰাওলাট আইন। আৰু এই আইনখনে কি কৰিছিলে, যিকোনো এজন মানুহকে বিনা বিচাৰে মানে কাৰাগাৰলৈ নিব পাৰিছিলে। এতিয়া এইখন ছবি হৈছে মানে ৰাওলাট আইন যেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে, ৰাওলাট আইনৰ মানে এখন ছবি। এতিয়া এই ৰাওলাট আইনখন মানে কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে? 1919 চনত প্ৰৱৰ্তন কৰা হৈছিলে। এতিয়া ইয়াত আৰু এটা কথা তোমালোকে জানি থ'বা যে 1919 চনৰ ৰাওলাট আইনো প্ৰৱৰ্তন কৰা হৈছিলে আৰু 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে। এতিয়া এই সম্পৰ্কত এটা প্ৰশ্ন আছে, মই পিছত ক'ম, তো মই আগতীয়াকৈ কৈ থৈছোঁ যে 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। আৰু সেই একেটা চনতে কি হৈছিলে, ৰাওলাট আইনো প্ৰৱৰ্তন কৰা হৈছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিলে? উত্তৰটো হৈছে 1919 চনত সংঘটিত হোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি ত্যাগ কৰিছিলে। এতিয়া এই চনটো মই লিখিছোঁ, চনটো ইয়াত নিলিখিলেও হয়, যে তোমালোকে আচলতে মনত চনটো থাকিব বুলিয়ে মই আচলতে ইয়াত চনটো লিখিলোঁ যে 1919 চনত সংঘটিত হোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদতে মানে কি হৈছিলে, নাইট উপাধি ত্যাগ কৰিছিলে। এতিয়া এইখিনিতে আৰু এটা কথা তোমালোকে জানি থ'বা, আগত এটা প্ৰশ্ন আছিলে যে নাইটহুড উপাধিটো কোনে ত্যাগ কৰিছিলে? যে স্বদেশী আন্দোলনৰ প্ৰতিবাদত মানে গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধি ত্যাগ কৰিছিলে। আৰু মানে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত মানে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিলে। এইটো কথা তোমালোকে জানি থ'বা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিলে?
এতিয়া ইয়াৰ উত্তৰটো হৈছে 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে কৰিছিলে পঞ্জাৱৰ অমৃতসৰত 1919 চনৰ 13 এপ্ৰিল তাৰিখে পাঞ্জাৱৰ অমৃতসৰত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে এতিয়া এই চনটো আৰু তাৰিখটো মই আগত কৈছোঁৱেই তোমালোকে মনত ৰাখিবা যে আমি যিমানেই আচলতে কথাবিলাক মানে পঢ়াই থাকোঁ সিমানেই মনত থাকে সেইকাৰণে মই বাৰে বাৰে কৈ থাকিবলৈ বিচাৰিছোঁ যে 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে ক'ত হৈছিলে পঞ্জাৱৰ অমৃতসৰত আৰু এটা কথা তোমালোকে জানি থবা যে এই হত্যাকাণ্ড কোনে কৰিছিলে এই হত্যাকাণ্ড এজন ব্ৰিটিছ বিষয়া জেনেৰেল ডায়ে কৰিছিলে সেই সময়ৰ এখন এই হত্যাকাণ্ডৰ ছবি এই ছবিখন কিতাপতো আছে আৰু এই পঞ্জাৱৰ অমৃতসৰতে সেই হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু সেই হত্যাকাণ্ডত প্ৰায় 378 পৰা 79 জন লোকৰ মৃত্যু হৈছিলে এটা পিছৰ প্ৰশ্নটো হৈছে কাৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিলে এটা শুদ্ধ উত্তৰটো হৈছে মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিলে এতিয়া পিছৰ প্ৰশ্নটো হৈছে অসহযোগ আন্দোলন কেতিয়া সংগঠিত হৈছিলে এই আন্দোলনৰ মূল লক্ষ্য কি আছিল 1920 চনৰ 1 আগষ্ট তাৰিখে অসহযোগ আন্দোলন সংগঠিত হৈছিলে অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা এটা মহাত্মা গান্ধীৰ নেতৃত্বত সংগঠিত হোৱা এটা প্ৰথমটো ৰাজনৈতিক আন্দোলন হৈছে অসহযোগ আন্দোলন এই আন্দোলন সংগঠিত হৈছিল 1920 চনৰ 1 আগষ্ট তাৰিখে এতিয়া দেখিছা তোমালোকে এইটো হৈছে অসহযোগ আন্দোলনৰ ছবি এটা আশা কৰিছোঁ তোমালোকে চাগে বুজি পাইছা এই অসহযোগ আন্দোলন সম্পৰ্কত মই পিছৰ খণ্ডটোত তোমালোকক মানে বহলাই আলোচনা কৰিম এটা আজিলৈ তোমালোকলৈ আগবঢ়োৱা প্ৰথম খণ্ডৰ প্ৰশ্নোত্তৰসমূহ ইমানতে সমাপ্ত ঘটিছে এতিয়া যদি তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ এই চেনেল এডুকেট ষ্টুডেণ্ট নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে থকা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা অনাগত দিনত তোমালোকলৈ এটা নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ